হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো গৰমত চাগে ভালেই আছে। বহুত বেছি গৰম পৰিছে নহয়নে? আমাৰ বিশ্বনাথ চাৰিআলিতো অত্যন্ত গৰম। ওলাই গৈছিলোঁ অকণমান, আহি একদম গৰমত মানে থাকিব নোৱাৰা হৈছোঁ, সেইকাৰণে সোনকালে গুচি আহিলোঁ। আজি আমাৰ টিকলাই চুলি কাটি আহিলে। ক'ত চুলি কাটিলে কি কথা মই দেখুৱাম। আৰু কেইটামান সৰু সুৰা মিছ'ৰ পৰা কিবা বস্তু লৈছিলোঁ, সেইকেইটাও আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। খুব ধুনীয়া আহিছে বস্তুখিনি, মই দেখুৱাই আছোঁ। আপোনালোকেও কেতিয়াবা আনিব বিচাৰিলে আনিব পাৰিব। তেন্তে মই দেখুৱাইছোঁ, আপোনালোকে চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই। প্ৰথমে চাওকচোন, এইটো চাবি তাবি থ'ব পৰা কাৰণে কি ধুনীয়া এটা হেঙিং, কি হেঙিং হয়, খুব ধুনীয়া আহিছে। মই যেনেকুৱা দেখিছিলোঁ প্ৰডাক্টটো তেনেকুৱাই আহিছে। এয়া ওচৰৰ পৰা দেখুৱাইছোঁ, চাওক। আৰু মেটেৰিয়েলটো খুব ভাল, প্লাই হয়, বহুত ধুনীয়া আহিছে। তাৰ পাছত আকৌ দেখুৱাই আছোঁ, এইটো লৈ দিয়া। আৰু এইটো হৈছে বাথৰুমৰ দৰ্জাৰ সন্মুখত লগাই থ'ব পৰা ধুনীয়া এটা বস্তু। ধুনীয়াকৈ বাথৰুমৰ ৰুলছখিনি আছে। এইটো ভাল লাগিছেনে? আৰু নেক্সট আকৌ দেখুৱাই আছোঁ, ধুনীয়া সজাব পৰা। এইটো দেখুওৱা। এইটো সজাব পৰা ধুনীয়া, তুমি আঁতৰি যোৱা। একদম এনেকৈ ৱালত লগাই থ'ব পাৰিব। এইটো দেখিছেনে? আৰু অকণ ওপৰলৈ দিয়া বেটা। এনেকৈ ৱালত লগাই থৈ ফুলৰ টাব চাব ধুনীয়াকৈ হেং কৰি থ'ব পাৰিব। এনেকুৱা আমি দুডাল আনিলোঁ, এইডাল এডাল, এই দুডাল খুব ধুনীয়া আহিছে। আৰু দেখুৱাই আছোঁ, আৰু কিবা কিবি আনিছোঁ। এইটো এটা চাওকচোন, সন্মুখৰ দুৱাৰত লগাব পৰা ধুনীয়া উইনচেম এটা, ডোৰবেলেই আৰু ভাল লাগিছেনে? সেইটো এটা এনেকৈ কিবা কিবি সৰু সুৰা বস্তু আনিছোঁ। মই মিছ'ৰ পৰা আনিছোঁ এইবাৰ, খুব ধুনীয়া আহিছে কিন্তু। এয়া আপোনালোকেও অৰ্ডাৰ দিব পাৰে। আৰু এইকেইডাল দেখিছেনে? এইকেইডালো দৰ্জাত লগাই থ'ব পৰা, দৰ্জাতো লগাব পাৰে, গাড়ীতো লগাব পাৰে। এনেকুৱা মোৰ বা নেপাল গৈছিলে, বাৰ ল'ৰাটোৱে কাৰাটে খেলে, তো তাৰ তাত টুৰ্ণামেণ্ট আছিলে, আৰু সি তাত খেলি গ'ল্ড মেডেল জিকিও আহিছে। আৰু বা আহোঁতে এয়া আমালৈ বায়ে এনেকৈ কিবা কিবি লৈ আহিছে, তাকো ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাল লাগিছেনে? এয়াও মোৰ কিন্তু বিৰাট ভাল লাগিছে। আৰু এইটো চাওকচোন, ইমান মৰম লাগিছে। ফ্ৰিজত বা গডৰেজৰ ফ্ৰণ্টত এনেকৈ লগাই থ'ব পাৰি ধুনীয়াকৈ। এয়াই কিবা কিবি এনেকৈ সৰু সুৰা ল'লোঁ মিছ'ৰ পৰা। বিৰাট ভাল আহিছে বস্তুখিনি। ভৱিষ্যতলৈ আকৌ অৰ্ডাৰ দিম কিবা কিবি, ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ। দি চাবচোন, বৰ ধুনীয়া ধুনীয়া আহে কিন্তু বস্তুবোৰ। অলপ আগতে মই কৈছিলোঁ যে আজি ল'ৰাই চুলি কাটিলে বুলি, তেন্তে ক'ত কাটিলে আহকচোন চাওঁ। এইখন হৈছে আমাৰ বিশ্বনাথ চাৰিআলিৰ একদম চাৰিআলি সোমায়ে আপোনালোকে নেশ্যনেল হাইৱেৰ বাওঁহাতে পাব বাৰ্বাৰ শ্বপ বুলি, SN বেকাৰী বুলি আছে। তাৰ ওপৰত, ফ্ৰণ্টত নহয়, তাৰ ওপৰত বিৰাট ধুনীয়া এখন ইউনিচেক্স পাৰ্লাৰ হয়। আৰু ইয়াতে আজি ল'ৰাক চুলিখিনি কাটিবলৈ লৈ আহিলোঁ, যিহেতুকে কাইলৈৰ পৰা স্কুল আৰম্ভ। এইখন দেখা পাইছেনে? ইয়াত খুব ধুনীয়াকৈ চুলিবোৰ কাটে। আপোনালোকেও যদি কেতিয়াবা কাটোঁ বুলি ভাবে, ইয়াত ধুনীয়াকৈ আহিব পাৰে, খুব ভাল হয় এইখন। ল'ৰাৰ চুলি কাটি প্ৰায় হৈছে আৰু, খুব বেছিয়ে ভাল এই পাৰ্লাৰখন, দেখা পাইছেই, নিট এণ্ড ক্লিন একদম, আৰু ৰিজনেবল প্ৰাইজৰো হয়। আপোনালোকে কেতিয়াবা আহিম বুলি ক'লে আহিবও পাৰে ইয়ালৈ, ইউনিচেক্স পাৰ্লাৰ হয়। মই কিন্তু ইয়াত কাটি ল'ৰাক খুবেই বেছি ভাল পালোঁ, সেয়ে আজিকালি ইয়ালৈকে লৈ আহোঁ। গৰমত আজি এনেই বহি বহি কি কৰোঁ কি নকৰোঁ লাগিল, সেয়ে ভাবিলোঁ আজি দিনটোত কি কৰিলোঁ অকণমান আপোনালোকক জনাওঁ। আমনি লগা দেখি ভিডিঅ' এটাকে কৰিলোঁ। আজি মিছ'ৰ পৰা ৰাতিপুৱা এয়া বস্তুবোৰ আহিল, সেয়া ৰিচিভ কৰিলোঁ। আৰু সন্ধিয়া অকণমান ওলাই গ'লোঁ, ঠাণ্ডাও লাগক বোলো, আৰু ল'ৰাক চুলি কাটিবলৈও আছিল। সেয়ে কাইলৈৰ পৰা আকৌ স্কুল আৰম্ভ, দৈনন্দিন জীৱন আকৌ কাইলৈৰ পৰা আৰম্ভ। অৱশ্যে স্কুল 1 তাৰিখৰ পৰাই খুলিল, কিন্তু আমি অকণমান অৰুণাচল ফালে ফুৰিব গৈছিলোঁ, সেয়ে অকণ ভাগৰুৱা হৈ আছিলোঁ। ভাবিলোঁ এইকেইদিন ৰেষ্ট লৈ একদম মানডেৰ পৰাই তাক পঠিয়াম। সেয়ে কাইলৈৰ পৰা সি স্কুল যাব, সেইকাৰণে আজি চুলি তুলি কটাই আনিলোঁ। আনি এতিয়া কাইলৈৰ পৰা আকৌ ৰেগুলাৰ চব ডিউটি আৰম্ভ। সোনকালে উঠিব লাগিব, উঠি আকৌ টিফিন বনোৱা, টোপনীয়াই ৰাতিপুৱাই কিবা কিবি বনাই দিব লাগে। মোৰ ল'ৰাই পেকেটিং বস্তুবোৰ নি বেয়া পায়, তাক সদায় ঘৰুৱা কিবা কিবিয়ে মই বনাই দিওঁ। আৰু যিহেতুকে পেকেটিং বস্তুবোৰ দিয়া আচলতে ভালো নহয়, কেতিয়াবা একেবাৰে উপায় নহ'লে দিওঁ বাৰু, একেবাৰে নিদিয়াও নহয়, কিন্তু মই বেছিভাগ পাৰিলে ঘৰতেই বনাই দিওঁ। যেনে ধৰক আলু পৰঠা, লুচি, ভাজি, ফ্ৰাইড ৰাইচ,
চেণ্ডউইচ বাৰ্গাৰ এনেকুৱাবোৰেই ঘৰত বনোৱাবিলাক ধৰক অকণমান হাইজেনিকো হয় সেয়ে মই ঘৰতে বনাবলৈ চেষ্টা কৰোঁ আৰু সেয়াই আৰু আজি দিনটো এনেকেই পাৰ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে আগতে কোৱাৰ নিচিনাকৈ আজিও কৈছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু সকলো ভালে থাকক সুস্থ থাকক বহুত বেছি গৰম পৰিছে পৰাপক্ষত যদি ওলাবলগীয়া নহয় তেন্তে ঘৰতে থাকিবলৈ চেষ্টা কৰিব বহুত পানী খাই থাকিব নেমু পানী খাব দেই বহুত ভাল নেমু পানী খোৱা তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই বাই বাই